পুৱা ঠিক 11 বাজিছিল। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আমাৰ অসমৰ ভিতৰত অন্যতম এখন ডাঙৰ সাপ্তাহিক বজাৰ ডিমাকুছিলৈ বুলি। মোৰ বন্ধু মিণ্টুৰ সৈতে আমি একেলগে যাত্ৰা আৰম্ভ কৰিছিলোঁ বাইকেৰে। অৰ্থাৎ মোৰ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় ডিমাকুছি 3 কিলোমিটাৰ, আৰু এই 3 কিলোমিটাৰ পথ আমি বাইকেৰে গৈছিলোঁ। আৰু আমি এটি ভিতৰীয়া ৰাস্তাৰে গৈ আমি ডিমাকুছি পাইছিলোঁ। ইয়াত ডিমাকুছিৰ আমাৰ যিটো UT ৰোড, ওদালগুৰি তামোলপুৰ যিটো ৰোড ৰাস্তা, সেই ৰাস্তাটো আমি ওলাইছিলোঁ। আৰু এই বহুত মানুহৰ সমাগম হয় এই ডিমাকুছি বজাৰখনত, সাপ্তাহিক বজাৰখনত। বিভিন্ন ধৰ্মাৱলম্বী লোক ইয়াত আহে বজাৰ কৰিবৰ কাৰণে। গতিকে আপোনালোকক এই বজাৰৰ কিছু দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ গাঁৱৰে এজন ল'ৰাই ইয়াত তেল বিক্ৰী কৰে, মাধৱ নাথ। এয়া মাধৱ নাথ, যি মুখত মিচিকীয়া হাঁহি সদায় থাকে। মিণ্টু আৰু আমাৰ গাঁৱৰে মাধৱ দাই ইয়াত তেলৰ বেপাৰ কৰে। ধুনীয়া বিজনেছ। বলকচোন আমি বজাৰৰ ভিতৰলৈ যাওঁ। এতিয়া ভিতৰলৈ আপোনালোকক ভিতৰৰ ফালে বজাৰ আৰম্ভ হৈ আছে। গতিকে বলকচোন ভিতৰ চলা আপোনালোক দেখুৱাবলৈ প্ৰয়াস কৰোঁ। হওক মোৰ লগত একেলগে আপোনালোকেও বজাৰ চাওক। বহুত দামী দামী মেডিচিন লগাইছোঁ, হাজাৰ হাজাৰ প্ৰশ্ন কৰিছোঁ, খৰ খুজিলে ভাল কৰা পৰা নাই, খুব বুজাই পাই মই আপোনালোকক একাদিক্ৰমে বজাৰখন দেখুৱাবলৈ চেষ্টা কৰি যাম যিমান পাৰোঁ। ইয়াত বিভিন্ন ধৰণৰ বেগ পোৱা যায়। আপোনালোকক যদি বেগৰ প্ৰয়োজন হয় ডিমাকুছি বজাৰলৈ আহিব পাৰে। কম মূল্যতে বেগ এটা কিনি লৈ যাব পাৰে। ইয়াত কাপোৰ বজাৰ, এয়া কিতাপৰ বজাৰ। বিভিন্ন ধৰণৰ কিতাপ ইয়াত বিক্ৰী কৰা হয়। গতিকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰায় কিতাপ ইয়াৰ পৰাই কিনো। ইয়াৰ লগতে আছে কাপোৰৰ বজাৰখন। এয়া আমাৰ গাঁৱৰ ক্ষমাদা ইয়াত কাপোৰ কিনি আছে তেওঁৰ পত্নীৰ সৈতে। মই কাপোৰৰ বজাৰ ভিতৰৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত মহিলা পুৰুষ উভয়ৰে কাপোৰ পোৱা যায় কম মূল্যতে। আপোনালোকক যদি কাপোৰ লাগে তেনেহ'লে ডিমাকুছি বজাৰলৈ আহিব পাৰে। ইয়াত কম মূল্যতে পোৱা যায় কাৰণে ভূটানৰ ভুটীয়াসকলেও ইয়াত কাপোৰ কিনিবলৈ আহে। মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক সংক্ষেপতে।
আমি ভিডিঅ' কৰি গৈ থাকোঁতে কাপোৰ দোকানী এজনে মাত লগালে। সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ বন্ধু মিন্টু আগে আগে খোজকাঢ়ি আছে আৰু মই পিছে তেওঁ অনুকৰণ কৰি গৈ আছোঁ। ইয়াৰ কাপোৰ দোকানী তেখেতৰ ভিডিঅ'ত উঠিব বহুত ইচ্ছা। মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম শাক পাচলিৰ বজাৰ। আৰু এইবাৰ দেখুৱাবলৈ চেষ্টা কৰিম মাছৰ বজাৰ। ইয়াত বিভিন্ন ধৰণৰ মাছ বিক্ৰী কৰা হয়। ৰৌ, বৰালি, শ'ল, চান্দ মাছ, বিভিন্ন ধৰণৰ মাছ বিক্ৰী কৰা হয়। ইয়াত আপোনালোকে ক্ৰয় কৰিবৰ কাৰণে আহিব পাৰে। এখন বহুত ডাঙৰ বজাৰ, প্ৰায় 30 বিঘা মাটিৰে আগুৰা এইখন বজাৰ, ডিমাকুছী সাপ্তাহিক বজাৰ। এয়া সকলোবিলাক মাছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন এখন ডাঙৰ মাছৰ বজাৰ। আমি মাছ ইয়াৰ পৰাই ক্ৰয় কৰোঁ। আপোনালোককো যদি মাছৰ প্ৰয়োজন হয় আহিব পাৰে। ইয়াত কিছুমান সৰু সৰু মাছো পোৱা যায়। সকলো ধৰণৰ মাছ আপোনালোকে পাব ইয়াত। মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম মাংসৰ বজাৰ, য'ত খাহী ছাগলী, পঠা ছাগলী আদি কটা হয় আৰু বিক্ৰী কৰা হয়। এয়া খাহী পঠা ছাগলীৰ মাংস বিক্ৰী কৰা দৃশ্য মই দেখুৱাইছোঁ। ব্ৰইলাৰৰ মাংস বিক্ৰী কৰা হয়। তাৰপিছতে দেখুৱাম এখন ডাঙৰ বজাৰ, গাহৰিৰ মাংস বিক্ৰী কৰা হয়। ইয়াত বহুত গাহৰি কটা হয়। প্ৰায় 50-60টামান গাহৰি একেলগে কাটে আৰু বিক্ৰী কৰে। আৰু মই এইবাৰ দেখুৱাবলৈ চেষ্টা কৰিম ডিমাকুছী বজাৰৰ অন্যতম আকৰ্ষণ গৰু বজাৰ। ইয়াত গৰু বিক্ৰী কৰা হয়, গতিকে মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে কাঠৰ সামগ্ৰীও বিক্ৰী কৰা হয়, যেনে পালেং, আলনা এইবোৰো বিক্ৰী কৰা হয়। কাষত ৰাস চলি আছিলে, ৰাসৰ মেলা। মই এইবাৰ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত ছাগলী, গৰু, হাঁহ, কুকুৰা, পাৰ সকলোবিলাক বিক্ৰী কৰা হয়। এখন বৃহৎ ডাঙৰ বজাৰ, আপোনালোকে আহিব পাৰে। ভূটান সীমান্তৱৰ্তী কাষতে আছে ডিমাকুছী, অৰ্থাৎ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এই ডিমাকুছী বজাৰখন। পানেৰী বিধানসভা সমষ্টিৰ মঙলদৈ 8 নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত এই ডিমাকুছী বজাৰখন। আৰু ওদালগুৰি জিলাৰ ভিতৰত আছে এই ডিমাকুছী বজাৰখন। এয়া দেখিছে আপোনালোকে গৰু বজাৰ। আৰু এইবাৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম হাঁহ, পাৰ, কুকুৰাৰ বজাৰ। ইয়াত হাঁহ, কুকুৰা, পাৰ এইবিলাক বিক্ৰী কৰাও হয়। অধিক সংখ্যক বিক্ৰী কৰা হয়। আপোনালোকে দেখিছে হাঁহ, কুকুৰা, পাৰ এইবিলাক বিক্ৰী কৰি আছে।
হোলসেল ৰেটতো ইয়াত বিক্ৰী কৰা হয় পাইকাৰী দৰত মই সকলোবিলাক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এইবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাচন বৰ্তনৰ বজাৰ বৃহৎ সংখ্যক বাচন বৰ্তন ইয়াত বিক্ৰী কৰা হয় কাঁহ পিতল বাকচ টিনৰ বাকচ কাঁহ পিতল এইবিলাক গোটেই বিক্ৰী কৰা হয় গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ